বন্ধুসকল, আজিৰ এই ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। তেনেকুৱা কোনো ব্লগ বা তেনেকুৱা ফানি ব্লগ চলগ একো নহয়। জাষ্ট মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ এই পৃথিৱীখন বহুত মায়াৰ পৃথিৱী হয়। আমাৰ এই পৃথিৱীখন আমি কোনেও এৰি থৈ যাব নিবিচাৰোঁ। আমি প্ৰত্যেকজন মানুহেই এই পৃথিৱীখনত থাকিব বিচাৰোঁ, কাৰণ আমাৰ মা দেউতা, আমাৰ ভাই ভনী, আমাৰ আত্মীয় স্বজন, আমাৰ বন্ধু বান্ধৱ, তেনেকুৱা আমাৰ ওচৰ চুবুৰীয়া, তো চবকে এৰি থৈ আমি কোনে যাব নিবিচাৰোঁ। কাৰণ এই পৃথিৱীত আহিয়েই আমি যেনেকুৱা গছ গছনি, তাৰপিছত চৰাই চিৰিকটি, পাহাৰ পৰ্বত, নৈ নিজৰা এইবিলাক দেখা পাইছোঁ, আৰু এইবিলাকৰ লগত আমি আছোঁ। গতিকে এইবিলাক থৈ আমি যাব নিবিচাৰোঁ। কিন্তু প্ৰকৃতিৰ এটা নিয়ম, সেইটো আমি যদিও আমি নিবিচাৰোঁ, কিন্তু সেইটোতো হ'বই। আমি সকলোৱে গম পাওঁ যে মানুহ জন্ম হ'লে মৃত্যু হ'বই। গতিকে ইয়াৰ পৰা কোনেও হাত সাৰি যাব নোৱাৰে। আমাৰ এই পৃথিৱীত সৃষ্টিৰ পিছৰ পৰাই আজিৰ দিনলৈকে বহুত মানুহ আহিছে, গুচি গৈছে। আনকি এনে কিছুমান মানুহ আছে যিসকল বহুত ডাঙৰ ডাঙৰ চাইণ্টিষ্ট, তেনেকুৱা যদি মই নাম ক'ব বিচাৰোঁ, আইনষ্টাইন আছে, তাৰপিছত নিউটন, তাৰপিছত ডক্টৰ APJ আব্দুল কালাম, এনেকুৱা বহুত, ষ্টিফেন হকিন্স, এনেকুৱা বহুত আৰু চাইণ্টিষ্ট আছে। এনেকুৱা ডাঙৰ ডাঙৰ দাৰ্শনিক আছে, তাৰপিছত ডাঙৰ ডাঙৰ তেনেকুৱা গুণীজ্ঞানী বুজুৰ্গ মানুহ আছে। তেওঁলোকে কিন্তু আজি আমাৰ এই পৃথিৱীত নাই, তেওঁলোকে গুচি গৈছে। তো আমাৰ প্ৰত্যেকজন মানুহৰে এনেকুৱা এটা ভাৱ থাকে যে আমি এতিয়াই নমৰোঁ, বহুত দেৰি আছে, মানে বুঢ়া হোৱাই নাই, এতিয়া আমি কেনেকৈ মৰিম, বহুত দেৰি আছে। আৰু এইটো বিলিফ লৈয়েই আমি কি কৰোঁ, মানে বাচি আছোঁ, আৰু বহুত কিবা কিবি আমি বিন্দাছ ফুৰি আছোঁ, ইফাল সিফাল। মানে যিটো বস্তু কৰিব নালাগিব সেইটো কৰি আছোঁ, যিটো বস্তু আমি খোৱা নাযাব সেইটো খুৱাই আছোঁ, মানে বহুত কিবা কিবি কৰি আছোঁ। কিন্তু আপোনালোকে হয়তো বহুত তেনেকুৱা নিজ চকুৰে দেখাও পাইছে যে মৃত্যুৰ লগত কোনো বয়সৰ লগত কোনো কথা নাই। আমাৰ দেখা পাইছে মাতৃগৰ্ভত মানুহৰ মৃত্যু হৈ যায়, জন্ম হোৱাৰ পিছতো মানুহৰ মৃত্যু হয়, অলপ পিছতে, তাৰপিছত 1 মাহ পিছতো মৃত্যু হয়, 2 মাহ পিছতে মৃত্যু হয়, 1 বছৰ পিছতো মৃত্যু হয়। এনেকুৱা উদাহৰণ একেবাৰে বৃদ্ধলৈকে আছে। 50 বছৰতো মৃত্যু হয়, তেনেকুৱা 100 বছৰতো, 150 বছৰৰ পিছতো মানুহৰ মৃত্যু হয়। গতিকে মৃত্যু কাৰ কেতিয়া সৃষ্টিকৰ্তাই নিৰ্ধাৰণ কৰি থৈ দিছে, আমি কোনেও নাজানো। গতিকে আমি সময়ৰ ফালে আমি তেনেকুৱা যে বুঢ়া হ'লেহে মৰিম, তেতিয়া আমি ভাল কাম কৰিম কিবা এটা, এতিয়া আমি য়ং আছোঁ, আমি ভাবোঁ যে এতিয়া আমি লাইফটো ইনজয় কৰি লওঁ। ইনজয় বিভিন্ন ধৰণৰ আছে, কিন্তু বেয়া যিবিলাক ইনজয় আপোনালোকে গমেই পাইছে আচলতে কি, মানুহৰ লগত চিটিং কৰা, ঠকামি, তাৰপিছত মানুহক কিছুমানে হত্যা কৰা, তাৰপিছত তেনেকুৱা প্ৰি প্লানিং যিবিলাক আছে, বা ডকাইতি, তাৰপিছত এনেকুৱা চুৰিকাণ্ড, এইবিলাক যিবিলাক আছে, এইবিলাক বস্তু আমি আচলতে কৰিব নালাগিব। এতিয়া চাওক, কেইদিনৰ পৰা আচলতে আমাৰ ইয়াত বহুকেইজন মানুহৰ মৃত্যু হ'ল, যিকেইজনৰ বয়স একদম বহুত কম। এজনৰ আছিল আপোনাৰ 50 ইয়াৰ্ছ, এজনৰ আছিল আপোনাৰ 40 ইয়াৰ্ছ, এজনৰ আছিল আপোনাৰ এনেকুৱা 45 বা 30+ এনেকুৱা আছিল। আজি মোৰ এজন বন্ধু হঠাৎ মৃত্যু হ'ল। তো তেওঁৰ বয়স আছিল মাত্ৰ আপোনাৰ 28 29 এনেকুৱা হ'ব। তো আমি কেতিয়াও ভবা নাছিলোঁ, আৰু তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁৰ মৃত্যু হ'ব। এতিয়া চিন্তা কৰক, আমি একেলগে ঘূৰা ফুৰা মানুহ, মই 2 দিনমান আগতে তেওঁৰ লগত লগ হৈছিল, কিন্তু তেওঁৰ আজি ৰাতিপুৱাতে মই খবৰ পালোঁ যে তেওঁৰ মৃত্যু হৈছে। বহুত আচৰিত লাগিছে যে এতিয়া ময়ো ভাবি আছোঁ যে মোৰ এতিয়াও মৃত্যু নহ'ব, মোৰ বহুত দেৰি আছে, কিন্তু মোৰ মৃত্যু কেতিয়া হ'ব মই কিন্তু নাজানো। গতিকে কোনো এজন মানুহ মৰাৰ লগে লগে বা মৃত্যু হোৱাৰ লগে লগে আমাৰ বহুত কিবা কিবি মাইণ্ডত আহি যায় যে আজিৰ পৰা মই ভাল কাম কৰিম, আজিৰ পৰা মই মানুহক ঠকামি নকৰোঁ, আজিৰ পৰা মই চুৰি বা আজিৰ পৰা মই ডকাইতি নকৰোঁ। কিন্তু এই যিটো অনুভৱ, এই অনুভৱটো কেৱল 2 দিন, 3 দিন, 4 দিন, 5 দিন, 10 দিন বা 1 মাহ বা 2 মাহ তেনেকুৱা সময়লৈকে থাকি যায়। কিন্তু তাৰপিছত লাহে 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 তেনেকুৱা সেই মানুহজন যে মৰি গ'ল, আৰু তেতিয়া যিখিনি অনুভৱ হৈছিল, এই অনুভৱখিনি আৰু পিছত লাহে লাহে আমি পাহৰি যাওঁ। এতিয়া চাওক, ডক্টৰ APJ আব্দুল কালাম যেতিয়া মৃত্যু হৈছিল, তেতিয়া আমাৰ পেপাৰ পত্ৰিকাই, তাৰপিছত ছ'চিয়েল মিডিয়াত
তেওঁৰ একেবাৰে জন্ম ক'ত হৈছিল, তেওঁ ক'ত কি কৰিছিল ইত্যাদি বস্তুখিনি আমাক দেখুওৱা হৈছিল। কিন্তু তাৰ দুদিনমান পিছতে কিন্তু আৰু তেওঁৰ কথা আমি শুনিবলৈ নাপাওঁ। আছে তেওঁৰ মানে প্ৰতি বছৰে তেওঁক মানে সোঁৱৰণ কৰা হয় যদিও, কিন্তু মানুহ সেই যিদিনাখন মৃত্যু হৈছিল যি হাৰত তেওঁক মানে মনত পেলাইছিল সেই হাৰত কিন্তু মানে মনত পেলোৱা নহয়। চ' আমি সদায় মৃত্যুৰ কথাটো আমি সদায় ভাবিব লাগে যে মৃত্যু আমাৰ যিহেতু জন্ম হৈছে যদি মৃত্যু হ'বই, গতিকে মৃত্যুটো কেতিয়া হ'ব, কোন মুহূৰ্তত হ'ব, কোনটো হালতত হ'ব আমি কোনেও গম নাপাওঁ। গতিকে আপোনালোকে ভাল কাম এতিয়াৰ পৰাই, মানে আপোনালোকে নহয় ময়ো, মানে আমি সকলোৱে মানে ভাল কাম কৰি যাব লাগিব। ভাল কামৰ ভিতৰত আমি থিংকিং ভাল কৰিব লাগিব, মানুহক আমি হেল্প কৰিব পৰা হ'ব লাগে, আমি দুখীয়া নিচুকীৰ মানুহক আমি হেল্প কৰা এইবিলাক কাম কৰিব লাগে। মোটামুটি মেইন কথা হৈছে কি, মানে মোৰ দ্বাৰা বা আমাৰ দ্বাৰা যাতে মানুহৰ কোনো ক্ষতি নহয় তেনেকুৱা কাম আচলতে আমি কৰিব লাগে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই আপোনালোকক ভাল লাগিছে তেতিয়াহ'লে মানে এটা লাইক কৰিব, আৰু বিশেষ একো কোৱা নাই, জাষ্ট এইখিনিয়ে। তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতেই সমাপ্ত কৰিছোঁ।